ব্ৰহ্মপুত্ৰৰ তলেৰে নিৰ্মাণ হ'ব ভাৰতবৰ্ষৰ দীৰ্ঘতম সুৰংগ পথ। বৰ্তমান দ্ৰুতগতিত আগবাঢ়িছে সুৰংগ পথৰ জৰীপৰ কাম। এই সুৰংগ পথে সংযোগ কৰিব গহপুৰ আৰু নুমলীগড়ক। সুৰংগ সম্পূৰ্ণ হ'লে গহপুৰৰ পৰা নুমলীগড়লৈ সময় লাগিব মাত্ৰ আধা ঘণ্টা। লুই বাৰ্জাৰ WS গ্ৰুপ আৰু য়ক্সপল নিৰ্মাণকাৰী প্ৰতিষ্ঠানৰ নেতৃত্বত চলিব সুৰংগৰ নিৰ্মাণ কাৰ্য। 15 কিলোমিটাৰ দৈৰ্ঘ্যৰ এই সুৰংগ স্পৰ্শ কৰিব গহপুৰৰ 11খন আৰু নুমলীগড়ৰ 7খনকৈ গাঁও। বৰ্তমান ফৰেষ্ট, ৰাজহ, মীন, গড়কাপ্তানি, কৃষি বিভাগকে ধৰি মুঠ 5টা বিভাগে সুৰংগৰ বাবে জইণ্ট ছাৰ্ভে অব্যাহত ৰাখিছে। গহপুৰ বাদল পথাৰৰ পৰা আৰম্ভ হ'ব সুৰংগ পথৰ আৰম্ভণি আৰু সুৰংগৰ আৰম্ভণি হ'ব গহপুৰৰ 1 নং ওপৰ তিনিচুকীয়াৰ পৰা। সুৰংগ শেষ হ'ব নুমলীগড়ৰ এলামি চাপৰিত। জৰীপ মতে সুৰংগ নিৰ্মাণৰ বাবে স্থানান্তৰ কৰা হ'ব 520টা পৰিয়াল। মুঠ 12,000 কোটি ব্যয় সাপেক্ষে নিৰ্মাণ কৰিবলগীয়া সুৰংগ পথটোৰ সম্পূৰ্ণ হ'বলৈ সময় লাগিব 7 পৰা 10 বছৰ। গহপুৰৰ পৰা অলপ মহন্তৰ ৰিপৰ্ট। ব্ৰহ্মপুত্ৰৰ তলেৰে নিৰ্মাণ হ'ব ভাৰতবৰ্ষৰ দীৰ্ঘতম সুৰংগ পথ। বৰ্তমান দ্ৰুতগতিত আগবাঢ়িছে সুৰংগ পথৰ জৰীপৰ কাম। এই সুৰংগ পথে সংযোগ কৰিব গহপুৰ আৰু নুমলীগড়ক। সুৰংগ সম্পূৰ্ণ হ'লে গহপুৰৰ পৰা নুমলীগড়লৈ সময় লাগিব মাত্ৰ আধা ঘণ্টা। লুই বাৰ্জাৰ WS গ্ৰুপ আৰু য়ক্সপল নিৰ্মাণকাৰী প্ৰতিষ্ঠানৰ নেতৃত্বত চলিব সুৰংগৰ নিৰ্মাণ কাৰ্য। 15 কিলোমিটাৰ দৈৰ্ঘ্যৰ এই সুৰংগ স্পৰ্শ কৰিব গহপুৰৰ 11খন আৰু নুমলীগড়ৰ 7খনকৈ গাঁও। বৰ্তমান ফৰেষ্ট, ৰাজহ, মীন, গড়কাপ্তানি, কৃষি বিভাগকে ধৰি মুঠ 5টা বিভাগে সুৰংগৰ বাবে জইণ্ট ছাৰ্ভে অব্যাহত ৰাখিছে। গহপুৰ বাদল পথাৰৰ পৰা আৰম্ভ হ'ব সুৰংগ পথৰ আৰম্ভণি আৰু সুৰংগৰ আৰম্ভণি হ'ব গহপুৰৰ 1 নং ওপৰ তিনিচুকীয়াৰ পৰা। সুৰংগ শেষ হ'ব নুমলীগড়ৰ এলামি চাপৰিত। জৰীপ মতে সুৰংগ নিৰ্মাণৰ বাবে স্থানান্তৰ কৰা হ'ব 520টা পৰিয়াল। মুঠ 12,000 কোটি ব্যয় সাপেক্ষে নিৰ্মাণ কৰিবলগীয়া সুৰংগ পথটোৰ সম্পূৰ্ণ হ'বলৈ সময় লাগিব 7 পৰা 10 বছৰ। गहपुर का अलप महंतर रिपोर्ट। अन्नपूर्णा काव घी देश के हर एक खाने को लजीज बनाता है।